নমস্কাৰ। আমাৰ অসমীয়া কৃষ্টি সংস্কৃতি কিমান উচ্চ আমি হাজাৰ হাজাৰ বছৰ ধৰি অধ্যয়ন কৰিলেও আমি কৰিব নোৱাৰিম, শেষ কৰিব নোৱাৰিম। বৰ্তমান যুগত বাহিৰা সংস্কৃতিৰ আমাৰ ওপৰত যি ব্যৱহাৰ, আমি বাহিৰা সংস্কৃতিৰ প্ৰতি যিমান আগ্ৰহী, এই আগ্ৰহ আমাৰ বাঢ়িছে। কিন্তু আমি জানো অসমীয়া সংস্কৃতি মহান সংস্কৃতি, গীত সংগীত আমাৰ মহান। প্ৰতিখন গাঁৱৰ সংস্কৃতি, প্ৰতিখন জিলাৰ সংস্কৃতি, বৃহত্তৰ অসমীয়া সংস্কৃতিৰ যি সৰু 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 মণিমুকুতা, এই মণিমুকুতাবোৰ বিশ্বৰ দৰবাৰত কোনো গুণে কাৰো সংস্কৃতিতকৈ কম নহয়। উদাহৰণস্বৰূপে কিছুদিন আগতে মই দক্ষিণ কামৰূপৰ এঠাইলৈ গৈছিলোঁ। তাত বিয়ানাম এটি চলি আছিল। বিয়ানামটি মই মনত ৰাখিব নোৱাৰিলোঁ। ঘৰত আহি ভাবিলোঁ যে সেই বিয়ানামটি মই নিজেই লিখি আমি ভৱিষ্যতলৈ যাতে আমাৰ সুৰবোৰ হেৰাই নাযায় তাৰ কাৰণে চেষ্টা কৰিলোঁ। আশা কৰোঁ আপোনালোকে আদৰি ল'ব আৰু নিজৰ বিয়াবোৰত কামৰূপীয়া এনেকুৱা ধৰণৰ বিয়া গীত আপোনালোকে গাব বুলি মই অনুৰোধ জনালোঁ। গীতটো এনেধৰণৰ: সাগৰ আছে সপোনে, সাগৰ আছে মনতে, ঐ সাগৰ সাঁতুৰিবা আমাৰ বাপুই নাজানে এই জীৱনে, ও সাগৰ আছে সপোনে, সকলোহি কয় লোকে আমাৰ চলিবা খাৰৈ, আমাৰ চলিবা খাৰৈ, ও ধোঁৱা তোলে হিৰ পাত, দাগ নাইকা শৰীৰত, সাগৰ আছে সপোনে, সাগৰ আছে মনতে, ও মাতা পিতা থানতে সেৱা কৰে বৰযাত্ৰী হৈ, ও মায়াকে গাখীৰ খুৱে আশীৰ্বাদ দেই পুতাকক, এই জীৱন ধন্য কৰি জীৱন বেটা চলি যায়, ও কন্যা আনিবাক লাগি বৰযাত্ৰী ওলে যায়, সাগৰ আছে সপোনে, সাগৰ আছে মনতে, সহস্ৰবাতি জ্বলে লৈ ৰাখিম ৰখি পুতাই ঐ, ও পুৱাই লৈ আইভি লক্ষী নাঙালাৰ পেৰে মই আদেৰি লৈ যাম লক্ষী নাৰায়ণ, সাগৰ আছে সপোনে, সাগৰ আছে মনতে। এনেকুৱা ধৰণৰ যিবোৰ সুৰ এতিয়া নোহোৱা হৈ গৈছে, সহজ সৰল মাটিৰ লগত মিহলি হৈ থকা কিছুমান সুৰ আমি এতিয়া আধুনিকতাৰ প্ৰভাৱত, ফিউজনৰ প্ৰভাৱত আমাৰ যি মাটিৰ কৃষ্টি সংস্কৃতি এইবোৰ পাহৰিবলৈ ধৰিছোঁ। আহক আমি অসমীয়া, বৃহৎ অসমীয়া জাতিটোৰ প্ৰতিটো সংস্কৃতিৰ কণ কণিকা লগ লগাই বিশ্বৰ দৰবাৰত অসমীয়া সংস্কৃতিক আগুৱাই লৈ যাওঁ। তাৰেই বহুল প্ৰাৰ্থনাৰে আপোনালোকক পুনঃ ধন্যবাদ জনাই সেৱা জনালোঁ।